সেই 5 লাখ টকাৰ বিনিময়ত তেখেতক মাত্ৰ 3 লাখ টকাই দিলে, বাকী 2 লাখ টকাটো ক'ত গ'ল সেই কথাটো মই সুধিছিলোঁ, তেখেতসকলে আমাক এনচাৰ দিব পৰা নাই। তাৰপিছত মই সুধিলোঁ, যিটো আমাৰ BTR চুক্তিৰ যোগেদি যিবিলাক 1500 কোটি টকা ভাৰত চৰকাৰ আৰু অসম চৰকাৰে দিব লগা পইচাখিনি আজি ডেটলৈ কিমান টকা আহি গ'ল আৰু কিমান টকা খৰচা কৰিব পাৰিলে সেই কথাখিনি মই সুধিছিলোঁ। তেখেতসকলে এনচাৰ মোক দিলে, আজিলৈকে তেখেতসকলে মানে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেলহে কৰি আছে, আজিলৈকে ফাইনেল তেখেত 1 টকাও পইচা লৈ আনিব পৰা নাই। আজি আমাৰ BTCত যিটো এছেম্বলি চলি আছে, ইয়াৰ যোগেদি মই কিছুমান কুৱেশ্যন আনিছিলোঁ। এই কুৱেশ্যনটো মই ইয়াত দেখিব নাপালোঁ। যে প্ৰথমে মই কুৱেশ্যন আনিছিলোঁ যে যোৱা দিনত তেখেতসকলে যিবিলাক বড়োলেণ্ড আন্দোলনৰ নামত যিবিলাক শ্বহীদ হৈ গ'ল, শ্বহীদ পৰিয়ালসকলক অসম চৰকাৰে যিটো 5 লাখ টকাকৈ দিব লগা কথা আছিলে, সেই অনুযায়ী অলৰেডি পইচাটো মোকলাই দিছে। আমি দেখিব পালোঁ শ্বহীদ পৰিয়ালসকলক তেখেতসকলে 5 লাখৰ নামত 3 লাখ টকাহে তেখেতসকলক প্ৰদান কৰিলে। এই বিষয়ত মই কুৱেশ্যন আনিছিলে, তেখেতসকলে কুৱেশ্যনটো আমাৰ আগত মানে তেখেতসকলে দেখাব নোৱাৰিলে। এইটো আমাৰ কাৰণে দুখ লগা কথা। আজিৰ কাৰণে এইটো মই তেখেতসকলক সুধিব বিচাৰিছোঁ, কিহৰ কাৰণে তেখেতসকলে 5 লাখ টকাৰ নামত 3 লাখ টকা কিয় দিলে, বাকী 2 লাখ টকা ক'ত গ'ল, এইবিলাক তেখেতে স্পষ্টকৈ আমাক দেখাব নোৱাৰিলে। আৰু মই আৰু এটা কুৱেশ্যন আনিছিলে, আমাৰ এই তেখেতসকলৰ কাৰ্যকালত 2021 পৰা 2025লৈকে আজিৰ দিনত তেখেতসকলে আমাৰ BTC অঞ্চলত যিটো 3rd গ্ৰেড 4th গ্ৰেড যিটো এপইণ্টমেণ্ট দিয়া প্ৰক্ৰিয়া যিটো আছে, সেই অনুযায়ী মই কুৱেশ্যন আনিছিলোঁ। তেখেতসকলে মোক এনচাৰ দিছে, আজিলৈকে তেখেতসকলে এজনো এপইণ্টমেণ্ট দিব পৰা নাই। এইটো অলৰেডি কণ্টিনিউ প্ৰচেছ চলি আছে বুলি তেখেতসকলে আমাক জনাব পাৰিছে। দুৰ্ভাগ্যজনক কথা, প্ৰত্যেক মানে এছেম্বলিত তেখেতসকলে কৈ থাকে যে 3rd গ্ৰেড 4th গ্ৰেড চাকৰি দিয়া প্ৰক্ৰিয়াৰ যোগেদি তেখেতসকলে এপইণ্টমেণ্ট দি আছে বুলি কৈ আছিলে। আজি স্পষ্ট হৈ গ'ল, 5 বছৰ কমপ্লিট হৈ গ'ল তেখেতসকলৰ কাৰ্যকাল, আজিলৈকে তেখেতসকলে মানে এজনো এপইণ্টমেণ্ট দিব পৰা নাই। এইটো আমাৰ কাৰণে দুখ লগা কথা। ইয়াৰ কাৰণে মই তেখেতক কি ধৰণৰ কাম কৰিব স্পষ্ট হৈ গ'ল। থেংক ইউ। নাই, তেখেতসকলে এনচাৰত সন্তুষ্ট নহয়। মানে তেখেতসকলে এনচাৰ মোক দিছে যে তেখেতসকলে 3rd গ্ৰেড 4th গ্ৰেড আজি ডেটলৈকে কিমান মানে এপইণ্টমেণ্ট দিব পাৰিলে সেই কথাটো মই সুধিছিলোঁ এছেম্বলিৰ যোগেদি। তেখেতসকলক মই মানে এনচাৰ হিচাপে দিছে, আজিলৈকে তেখেতসকলে এজনো এপইণ্টমেণ্ট দিব পৰা নাই। এইটো স্পষ্ট হৈ আছে। যদি লাগে আপোনালোকক এই বিষয়ত তেখেতসকলে দিয়া এনচাৰটো মই আপোনালোকক দিব পাৰিম। তাৰপিছত মই এটা আৰু এনচাৰ আনিছিলোঁ যে মাৰ্টিয়াছসকলৰ কাৰণে তেখেতসকলে যিটো 5 লাখ টকা দিব লগা আছিলে, সেই 5 লাখ টকাৰ বিনিময়ত তেখেতক মাত্ৰ 3 লাখ টকাই দিলে, বাকী 2 লাখ টকাটো ক'ত গ'ল সেই কথাটো মই সুধিছিলোঁ। তেখেতসকলে আমাক এনচাৰ দিব পৰা নাই। তাৰপিছত মই সুধিলোঁ, যিটো আমাৰ BTR চুক্তিৰ যোগেদি যিবিলাক 1500 কোটি টকা ভাৰত চৰকাৰ আৰু অসম চৰকাৰে দিব লগা পইচাখিনি আজি ডেটলৈ কিমান টকা আহি গ'ল আৰু কিমান টকা খৰচা কৰিব পাৰিলে সেই কথাখিনি মই সুধিছিলোঁ। তেখেতসকলে এনচাৰ মোক দিলে, আজিলৈকে তেখেতসকলে মানে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেলহে কৰি আছে, আজিলৈকে ফাইনেল তেখেত 1 টকাও পইচা লৈ আনিব পৰা নাই। ইয়াৰ কাৰণে কি বুজাব লগা আছে? ইয়াৰ কাৰণে মই গম পালোঁ যে তেখেতসকলে ব্যৰ্থতা, তেখেতলোক ভালকৈ মানে চলাব পৰা নাই। সেইখিনি মই ক'লো। ধন্যবাদ। থেংক ইউ।